সুখ ময় দশু দিশ। কৃষ্ণ কৃষ্ণ। আমাৰ পৰম শ্ৰদ্ধাৰ বাপাইসকল, আজি উদ্ধৱে যিখিনি কথা ভগৱন্ত কৃষ্ণই উদ্ধৱক যিখিনি কথা কৈছে, এইটো অকল উদ্ধৱৰ প্ৰশ্ন বা উদ্ধৱে যে উত্তৰটো উদ্ধৱে বিচাৰিছে এইটো নহয়, উদ্ধৱৰ যোগেদি সমস্ত জগতৰ উদ্ধাৰৰ প্ৰশ্ন দেই বাপ। মানে উদ্ধৱে নিমিত্ত মাত্ৰ, কিন্তু জগতখনক তাৰিবৰ কাৰণেহে উদ্ধৱ। কৃষ্ণ। এতিয়া যি উদ্ধত চিন্তা কৰে সেইজনে উদ্ধৱ দে বাপা। উদ্ধৱ কোনসকল? যি নেকি পৰমাত্মা ভগৱন্তক ধ্যান কৰিয়ে পৰমাত্মাৰ বিষয়ে জানিব বিচাৰে। পৰমাত্মানো কোন এই কথাটো যোনে জানিব বিচাৰে, যোনে জিজ্ঞাসু হয়, সেইজনে উদ্ধৱ। আৰু উদ্ধৱ মহন্ত, যেনেকৈ অৰ্জুন মানে আৰ্জন কৰাটোকে অৰ্জুন বুলি কৈছে। যোনে আৰ্জন কৰে সেইজনে অৰ্জুন, বুজি পাইছেনে? আৰ্জন মানে কি আৰ্জন? জ্ঞান আৰ্জন, ভক্তি আৰ্জন, হয়নে বাৰু? সেইটোকে অৰ্জুন বুলি কোৱা হয়। গতিকে প্ৰত্যেক নামৰ মহিমা আছে, প্ৰত্যেক নামৰ মহিমা অৰ্থও আছে। আৰু সেইমতে আগত মানে মাক দেউতাকে ল'ৰা ছোৱালীৰ নামো ৰাখিছিল। এতিয়া নামৰ কিন্তু অৰ্থবিলাক বেলেগ বেলেগ। আজিকালি ল'ৰা ছোৱালীৰ নামবিলাক উল্টা পুল্টা ৰাখে। আগত মাতা পিতাই ল'ৰা ছোৱালীৰ নামবিলাক ভাল ভালকৈ ৰাখে। এতিয়া ল'ৰা ছোৱালীৰ নামবিলাকে টনি, জনি, জিমি এনেকুৱা ৰাখে। কুকুৰৰ নাম যেনেকৈ ৰাখে তেনেকৈ তেওঁলোকৰো নাম ৰাখে, ল'ৰা ছোৱালীৰ নাম। আগত কিন্তু বৰ ধুনীয়া ধুনীয়া নাম ৰাখে, হয়নে বাৰু? ঈশ্বৰৰ নাম ৰাখে, হয়নে? ঈশ্বৰৰ লগত মানে সম্বন্ধ থকা নাম ৰাখে, হয়নে বাৰু? আমাৰ বাপৰ নামটো চাওকচোন, বৰুণ বিভুৰ বাপ, মানে বৰুণ দেৱতাৰ নাম আছে, হয়নে? বৰুণকো যোনে বিভুৰ কৰিব পাৰে সেইজন বৰুণ বিভুৰ, হয়নে? মানে বৰুণ দেৱতাকো যোনে বিমূৰত পেলাব পাৰে সেইজন বৰুণ বিভুৰ, হয়নে বাৰু? আমাৰ নামটো অনিল। অনিল শব্দৰ অৰ্থ হৈছে, মোৰ নিজৰ নামৰ মহিমা ক'ব নালাগে নিজে, কিন্তু তথাপিও কৈছোঁ, অনল মানে জুই, অনিল মানে বায়ু, বুজি পাইছেনে? তো প্ৰত্যেকৰ নামৰ মহিমা আছে। আগত পিতৃ মাতৃয়ে মহিমা ৰাখিয়ে নাম ৰাখে, হয়নে? এতিয়া নামবিলাক চাব কিমান গণ্ডগোলীয়া নাম। গতিকে এই তেনেকুৱা গণ্ডগোলীয়া নামবিলাক ল'ৰা ছোৱালীবিলাকক ৰাখিব নালাগে। সেইকাৰণে আগত নামবিলাক গোপাল, হয়নে বাৰু? যদু, মধু, এইবিলাক নাম ভগৱানৰ নাম, হয়নে বাৰু? কাৰ নাম যদু? হা, কোনজন? এয়া যদু আহি গ'ল। যদু মধু এইবিলাক ভগৱানৰ নাম, ভগৱানক যদু বুলি কয়। তো গতিকে এতিয়া নামবিলাক কিন্তু বহুত গণ্ডগোল। বাৰু যাওকেই নহওক, আমাৰ আইজনীয়ে কিবা এটা প্ৰশ্ন কৰিম বুলি ভাবিছে। এই মাইকটো ঘূৰাই দিয়কচোন বা। কৃষ্ণ, ভালকৈ তেওঁৰ মূৰটো কাটি নিদিব খালি। কৃষ্ণ 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 বাবু, কৃষ্ণ বাবুজন আমাৰ চৰণ কমলত সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। প্ৰশ্ন বুলি নহয়, মোৰ মনত উদ্ভাৱন হোৱা দুটামান কথা সুধিম বুলি আহিছোঁ। যিহেতু আপুনি উদ্ধৱ মহন্তৰ কথা কৈয়ে আছে, যেতিয়া ভগৱন্তই এৰি থৈ যাবৰ সময়ত উদ্ধৱক কৈছিলে, উদ্ধৱ এইবাৰ মই বৈভৱ বিভূতি চব এৰি থৈ গৈ মই ভাগৱত সমুদ্ৰত তিৰোধায়ে পবিশ্ৰায়ম শ্ৰীমদ ভাগৱতে নভম, এইবাৰ মই ভাগৱত সমুদ্ৰত সোমাই যাম বুলি কৈছিলে। এই কৃষ্ণ, এই ভাগৱতক যদি কোনোবাই শ্ৰৱণ কৰে বা কীৰ্তন কৰে, তেওঁ
ভাগৱতক এতিয়া কোনো কিতাপ বুলি কোৱা নাই, কোনো গ্ৰন্থ বুলি কোৱা নাই। ভাগৱতক এতিয়া কি বুলি কৈছে বাপুজন অকণমান বুজাই দিব। কৃষ্ণ কৃষ্ণ। এতিয়া এদিন নাৰদে বসুদেৱৰ ঘৰলৈ গৈছিলে। দিনক নাৰদ বসুদেৱ গৃহে গইলা, দেখি বসুদেৱ প্ৰাদুষীৰে লৈলা, কৰিলা প্ৰণাম পৰিয়া খদব ঠাইয়া, পৰিলা বলিলা সাদৰে বাক্য নাৰদ কচাই। নাৰদৰ ফালে চাই এটা ভাৱনা প্ৰকাশ কৰিছিলে, সেই ভাৱনাটো অকণমান ব্যাখ্যা কৰাই দিব। এতিয়া আমাৰ কলি যুগততো ঢেৰ গুৰু ওলাই গৈছে বুলি কৈছে। এতিয়া গুৰু ঢেৰ ওলাইছে বুলি কৈছে। তেতিয়া আমাৰ শংকৰ গুৰুজনাই প্ৰপন্ন শিষ্য মাধৱ গুৰুজনাই কৈছে, শংকৰেহে সুদমৰ শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ কথা, তাংকৰি কি কাৰণে বোলয় আনক গুৰু, কিনো লোক অধম মোহৰ মতি বুলি কৈছে। এতিয়া সেই কথাকে গুৰু কোন বুলি কৈছে। এতিয়া গুৰুগীতাত শিৱই পাৰ্বতীক বুজাইছে। গুৰুগীতাত কি বুলি শিৱই পাৰ্বতীক বুজাইছিলে অকণমান ব্যাখ্যা কৰাই দিব। এতিয়া আমাৰ শংকৰ গুৰুজনাক যদি কোনোবাই এজনী মনুষ্য বুদ্ধি কৰিছে বা গুৰু বুলি ভবা নাই, তেতিয়া শংকৰং মনুষ্য বুদ্ধি কৰৱন্তী যে নৰাধম। এতিয়া নৰাধম শব্দটোৱে কি বুজাইছে অকণমান ব্যাখ্যা কৰাই দিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বৰ সুন্দৰ আইগৰাকীয়ে প্ৰশ্ন একেলগে ৰাজধানীৰ নিচিনাকৈ তেওঁ মোক মানে প্ৰশ্ন সুধিছে, মানে নন ষ্টপ প্ৰশ্ন। আটাইকেইটা প্ৰশ্নই বৰ লাগতিয়াল প্ৰশ্ন, হয়নে বাৰু? প্ৰথম প্ৰশ্নটো কি আছিল মই পাহৰিয়ে গ'লোঁ। কি বুলি ক'লা প্ৰথম প্ৰশ্নটো? উদ্ধৱ যেতিয়া এই বৈকুণ্ঠ এৰি থৈ যাবলৈ লৈছিলে, বৈকুণ্ঠত যাবৰ সময়তে ভগৱানক উদ্ধৱে প্ৰশ্ন কৰিছে ভগৱানক যে তুমি ক'ত থাকিবা, হয়নে বাৰু? তো উদ্ধৱে ভগৱানক কৈছিল যে তুমি যোৱা মানে মোকো তুমি লৈ যাব লাগিব। তেতিয়া উদ্ধৱক ভগৱানে ক'লে, নহয় তোমাক মই নিব নোৱাৰোঁ, কাৰণবিলাক ইয়াত ওলাই গ'ল বাৰু, আমি ব্যাখ্যা কৰিলোঁ। তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, হয়নে বাৰু? লুপ্ত হৈবে দেখা ইটো ভকতিৰ, লুপ্ত হৈবে জ্ঞান ইটো ভকতিৰ পথ। গতিকে এই কথাটোকে উদ্ধৱক কৈছিল, সেইকাৰণে ভগৱানে উদ্ধৱক নিয়া নাছিল। আৰু উদ্ধৱে প্ৰশ্ন কৰিলে যে তদৌ বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে, তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব, ক'ত লগ পাব? তেতিয়া ভগৱানে ক'লে, হে উদ্ধৱ, মই সম্পূৰ্ণৰূপে পৃথিৱীত থাকিম। কি ৰূপত? তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নাভম, তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপো নাশিনে। মই ভাগৱত সমুদ্ৰত সোমাই যাম। মোৰ সমস্ত বলবীৰ্য, সমস্ত বৈভৱ মই তিৰোহিত হয় মই ভাগৱত সমুদ্ৰত সোমাই যাম। সেইকাৰণে ভকতৰ কাৰণে যে আন মানুহৰ কাৰণে কোৱা নাই, যিসকল ভকত, ভগৱানৰ ভকত, কৃষ্ণৰ ভকত, আজিও পৃথিৱীতে ভগৱানক সদায় লগ পাই আছে। আপোনালোক আমি সদায় ভগৱানক লগ পাওঁ। বোলে ক'ত লগ পাওঁ? ভাগৱত দৰ্শন মানে ভগৱানৰ দৰ্শন, হয়নে বাৰু? আজি যে আহি আমি ইয়াত সেৱা এটা কৰিলোঁ, আমাৰ গুৰুজনে ভগৱন্তক প্ৰতিষ্ঠা কৰি ৰাখিছে, ভাগৱতত ভগৱান আছে। সেইকাৰণে আমি সদায় ভগৱানক লগ পাই আছোঁ। শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদিও ভগৱানক লগ পাওঁ, হয়নে বাৰু? আমি ভাগৱত দৰ্শন মানে ভগৱানক দৰ্শন পোৱা। আৰু সেই ভকতসকলে যে শ্ৰৱণ কীৰ্তন কৰিছে, সেই ভকতক যদি আমি সেৱা এটা কৰিলোঁ, আমি সেইজন মহাভাগৱত ভকতকো ভাগৱত বুলিয়ে কোৱা হয়। সেইকাৰণে আমি সদায় ভগৱানক লগ পাই থাকোঁ। সেইকাৰণে প্ৰথম প্ৰশ্নৰ উত্তৰটো আইগৰাকীৰ এইটোৱে যে আমাৰ গুৰুজনাই যিহেতু এই ভাগৱতৰ 90টা অধ্যায়, মানে একাদশ স্কন্ধৰ পৰা মানে দশম স্কন্ধৰ পৰা একাদশ স্কন্ধলৈকে 90টা অধ্যায় সংক্ষিপ্ত আমাৰ গুৰুজনাই গুণমালা মানে যি শাস্ত্ৰ, গুণমালা শাস্ত্ৰৰ যোগেদি সদায় অক্ষৰ ব্ৰহ্ম অবিনাশী শব্দ বাগ্ময় মূৰ্তি, বাণীময় মূৰ্তিৰ যোগেদি ভগৱন্ত আমি সদায় ঈশ্বৰক লগ পাওঁ। আৰু ঈশ্বৰৰ
এই যে ভাগৱত আমি শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেদি ঈশ্বৰ আমাৰ হৃদয়ত মানে প্ৰতিষ্ঠা হৈছে। কেনেকে? তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম। ভগৱান কথা যেতিয়া আমি শুনিম, শব্দ ব্ৰহ্ম যেতিয়া আমি উচ্চাৰণ কৰিম বা গাম, তেতিয়া বোলে ভগৱান আমাৰ হৃদয়ত বাস কৰে। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ। এতিয়া কৰ্ণপথে কেনেকে ভগৱান সোমাব? প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেনো স্নানং ভাৱ সৰুৰুহম ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথা শৰত। ভাগৱততে আছে এইটো যে প্ৰবিষ্টয়ম মানে কৰ্ণে ৰন্ধেনো, কৰ্ণকুহুৰ মানে গাত, প্ৰাবিশতি নিধম ভক্তি সূত্ৰ উপনাদ্ধা, ভক্তিৰ সূতাডালত গাঁত খাই ভগৱান আমাৰ হৃদয়ত সোমাব। কোন পথেদি সোমাব? কৰ্ণপথেদি। সেইকাৰণে এই কাণখনত আমি সুন্দৰভাৱে ঈশ্বৰৰ নাম শুনিব লাগে দেই, যত্ন কৰি নাম ল'ব লাগে আৰু যত্ন কৰি আমি ঈশ্বৰৰ নাম মানে শুনিবও লাগে। এতিয়া সেই সময়ত যদি আমাৰ যত্নটো নাথাকে, তেতিয়া কিন্তু আমি ঈশ্বৰৰ নাম যিমানে শুনিলেও এই কাণৰ পৰা সোমালে মানে এই কাণেদি ওলাই গুচি যাব। ঔ হৰি ঔ ৰাম। যত্ন কৰি আমি কাণেৰে শুনিলে মানে শুনা, প্ৰত্যেকটা কথা আকৌ শুনা, এই শ্ৰৱণ নুবুজায় দেই। এতিয়া শ্ৰৱণ মানে শুনা, কিন্তু শ্ৰৱণ বুলি কাক কৈছে ভাগৱতে? যি কায় বাক্য মন এক কৰি যিটো শুনে সেইটোকে শ্ৰৱণ বুলি কৈছে। ঔ হৰি ঔ ৰাম। কায় বাক্য মনে, যেনেকৈ আমাৰ এই বাপসকল মানে একেবাৰে এনেকৈ কৰি যেনেকৈ বেলেগ ফালে আৰু ধ্যান নাই, বোলে ঘৰত বোলে আই কৃষ্ণ। তো গতিকে সেইটোকে শ্ৰৱণ বুলি কৈছে। ধৰি লওক আমাৰ ইয়াতো এইফালে বোলে বাছখন গৈ আছে, ট্ৰেইনখন গৈ আছে, মানে ঝক 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 আমাৰ কাণত আহিছে, সেইটোক শ্ৰৱণ বুলি নকয়, সেইটো শুনা বুলি কয় দেই বাপাই। এইফালে কোনোবা আই দুগৰাকীমান কথা পাতি আছে, সেইটোক শুনা বুলি কয়। কিন্তু শ্ৰৱণ কাক কয়? কায় বাক্য মন একচিত হৈ কিনি আমি যদি শুনো সেইটোকে শ্ৰৱণ বুলি কৈছে। তো গতিকে আমি এনেকুৱা শুনিব লাগিব। আইগৰাকী, এইটো হৈছে প্ৰথম প্ৰশ্নৰ উত্তৰ। আপুনি সন্তুষ্ট হৈছেনে? ঘূৰাই দিয়ক। হা হৈছেনে? অঁ। আৰু দ্বিতীয় প্ৰশ্নৰ উত্তৰটো হৈছে কি আছিলে প্ৰশ্নটো? যেতিয়া নাৰদে বসুদেৱৰ ঘৰলৈ গৈছিলে, হয়, তেতিয়া বসুদেৱলৈ চাই এটা ভাৱনা প্ৰকাশ কৰিলে বসুদেৱে নাৰদলৈ চাই। এই ভাৱনাটো হৈছে ভকতক ভগৱন্তৰ স্বৰূপে আমি দৰ্শন ল'ব লাগিব, পাব লাগিব। আজি আপোনাৰ গৃহলৈ যদি কোনোবা এজন ভকত আহিছে আৰু সেই ভকতজনক যদি নিমন্ত্ৰণ কৰিছিলে দেই, তেনেহ'লে আপোনাৰ ভাগ্য বুলি ভাবিব। আৰু যদি বিনা নিমন্ত্ৰণত যদি এজন ভকত আপোনাৰ গৃহলৈ আহি যায়, তেনেহ'লে আপোনাৰ পৰম ভাগ্য বুলি ভাবিব দেই। আপোনাৰ বিনা নিমন্ত্ৰণত যদি এজন বাপ ৰাতিপুৱা গধূলি কোনোবা এটা মুহূৰ্তত যদি ওলাই যায়, তেতিয়া আপুনি সেইজনক ঈশ্বৰ জ্ঞান কৰিব লাগিব। অতিথি দেৱ ভৱ দেই, ঈশ্বৰ জ্ঞান কৰিব। অতিথি মানে কি? অৰ্থটো কোনো তিথি নোহোৱাকৈ যি আহে সেইজনকে অতিথি বুলি কয়। ঔ হৰি ঔ ৰাম। বোলে অতিথি অহা বোলে তিথি নাথাকে, বোলে তেওঁ বোলে মঙলবাৰে আহিব নে বুধবাৰে আহিব, সোমবাৰে আহিব নে একাদশীত আহিব নে দ্বাদশীত আহিব, আপোনাক বোলে ইনফৰ্মেশ্যন কৰি নহাজনেই হৈছে অতিথি দেই বাপ। গতিকে তাৰপিছত কি কৈছে আইগৰাকী? এইটো আমাৰ ভকতৰ লগত যিটো প্ৰেম ভক্তি আমাৰ থাকিব লাগিব, সেইটোৱে নাৰদ আৰু বসুদেৱৰ ক্ষেত্ৰত আছে। আৰু ভকত আহি যোৱাৰ লগে লগে সকলো দুখ হৰণ হৈ যায় দেই। ভকত আপোনাৰ গৃহত যদি আহি যায় কেনেবাকৈ, তেনেহ'লে আপোনাৰ সকলো দুখ চাব। নিজে নিজে কিবা এটা যদি আপুনি চিন্তাত আছে, চাব ভকতজন যদি আপোনাৰ গৃহলৈ আহি যায়, লগে লগে সেই চিন্তাবিলাক আপোনাৰ আঁতৰি যায়, আপুনি মুকলি হৈ যায়। কিয়? কাৰণ ভকতেই হৈছে ভগৱন্তৰ স্বৰূপ বুলি কৈছে দে বাবা। তাৰপিছত ইয়াৰ পৰা আৰু এটা তত্ত্ব ল'ব লাগিব। ভকত ভগৱন্তৰ স্বৰূপ, আৰু ভকতক দেখিয়া যিটো নকৰে হৰিষ, ভগৱান কৃষ্ণই কৈছে সাক্ষাৎ মোকপায়া কৰিবেক কি ক।
বোলে ভকতক পাই যাৰ আনন্দ নাই, বোলে মোক পাই কিনি সেইজন কি কৰিব, ঔ হৰি ঔ ৰাম। ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি, তাৰ সম শত্ৰু মূৰ নাই সংসাৰত, ভকতক নিন্দি মূৰ বুকে মাৰি খায়। এইটো ভাগৱতত আছে 10ম স্কন্ধ। সেইকাৰণে ভকতক আমি স্নেহ, ভকতক আমি পৰম বান্ধৱ বুলি ভাবিব লাগিব। ভকত প্ৰাণ বান্ধৱ। ভকত কোন হয়? প্ৰাণৰ বান্ধৱ। ইজনে ইজনৰ প্ৰতি আমাৰ সেইটোৱে আমাৰ গুৰুজনাই দেখুৱাইছে। সেইকাৰণে ভকত আহিলে চাবচোন, গৃহত যদি আমাৰ বৰুণ বিভুৰ বাপ আমাৰ গৃহলৈ আহে, আমি মানে যদিও গুৰু সেৱা কৰিবলৈ যদি যাওঁ, গুৰু সেৱা কৰিবৰ সময়তে যদি বাপে আহি যায়, তেতিয়া মই গুৰু সেৱাটো বন্ধ কৰি প্ৰথমে ভকত সেৱাটো কৰিব লাগিব। বোলে ধূপটো লৈ কিনি প্ৰভু ভগৱন্তৰ ভকতকে কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰীও মনৰ কাম, ভকতৰ হং সদা নগুচুকে, মুখে তোৱা গুণ নাম। এইটো আমি আমাৰ হৃদয়ত সদায় ভকতৰ প্ৰতি প্ৰেম থাকিব লাগিব। ভকত সন্তুষ্ট মানে ঈশ্বৰ সন্তুষ্ট হৈ যাব। ভকত যদি বেয়া পাব আৰম্ভ হৈ যায় কেনেবাকে, তো মনত ৰাখিব বাপাসকল, ঈশ্বৰ আপোনাৰ প্ৰতি ঔ হৰি অসন্তুষ্ট হ'ব। ভকত যদি বেয়া পাব আৰম্ভ হৈ গৈছে আপোনাক, ভকতে যদি বেয়া পাইছে, তেনেহ'লে গম পাব ঈশ্বৰ অসন্তুষ্ট হৈ আছে। আৰু ভকত ভাল পাবলৈ আৰম্ভ কৰি দিলে গম পাই যাব যে ভগৱান আপোনাৰ প্ৰতি ভাল পাই সন্তুষ্ট হৈ আছে। সেইকাৰণে ভকতক সন্তুষ্ট কৰিবলৈ যত্ন কৰিব লাগিব দেই বাপাসকল। কৃষ্ণ। এতিয়া ভকত মানে কি, এইটোও এটা প্ৰশ্ন থাকে বাৰু। পৰকেহে উপকাৰ কৰে দিনে ৰাতি, তাৰ উপদেশে গুচে ভৱ ভয় ভ্ৰান্তি, খনিতক নাহি ৰহে হৰি এৰি ভিন্ন, জানি বাহা মুনি এহি ভকতৰ চিহ্ন। সেইজনে ভকতৰ চিহ্ন দেই বাপ। ভকতে সদায় পৰৰ উপকাৰৰ কথা চিন্তা কৰে, নিজৰ ঘৰৰ কথা যি চিন্তা কৰি থাকে সেইজন ভকত হ'ব নোৱাৰে। বাৰু এইটো হৈছে আপোনাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছেনে আপোনাৰ মনপুত? হৈছে। হয় কৃষ্ণ। এতিয়া 3 নম্বৰ প্ৰশ্নটো কি আছিলে কওক। এতিয়া ঢেৰ গুৰু ওলাই গৈছে বুলি কৈছে, কিন্তু গুৰু গুৰুগীতাত মানে শিৱই পাৰ্বতীক কি বুলি কৈছে সেইটো অকণমান। গুৰু গীতা নামৰ শাস্ত্ৰ আছে বাৰু। তাত শিৱই পাৰ্বতীক কৈছে যে গুৰু কোনজন, যে মূৰ্খ গুৰু কলিত শৈবেক বহুতৰ, নজানিয়া প্ৰাণী হবে ভজিবে তাক। মূৰ্খ গুৰু ঢেৰ হ'ব পৃথিৱীত, শিৱই কৈছে পাৰ্বতী। বোলে নজানিয়া প্ৰাণী হবে ভজিবে তাহাক। বোলে প্ৰাণীসকলে নুবুজি আগ পাছত নিচিনিয়া নামদান কৰে, আৰু আগ পাছ নাচাই তেওঁলোক নামদান কৰিব। কিন্তু গুৰু মানে কোন বুলি শিৱই পাৰ্বতীক কৈছে, যিজন বিষ্ণুৰ মানে আচাৰ্য দেৱ ভৱ, বিষ্ণু ভক্ত নিমচ্চাৰা। তাৰমানে আশ্ৰয়জন বিষ্ণুৰ ভকত হ'ব লাগিব, সেইজনেই গুৰু হ'ব পাৰে দেই। বোলে আশ্ৰয়জন ভগৱানৰ যদি ভকত নহয়, সেইজন কিন্তু গুৰু হ'ব নোৱাৰে। বোলে তেওঁ যদি বোলে কোনোবা বোলে বেলেগ দেৱতাৰ বোলে যদি ভকত হয়, তেনেহ'লে সেইকাৰণে কৈছে শংকৰেহে শুদ্ধ মত শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি, তাংক এৰি কি কাৰণে আনক বোলয় গুৰু, কিনো লোক মহামূঢ় মতি। এতিয়া শংকৰদেৱ কিয় মানে জগতৰ গুৰু হ'ল? কাৰণ শংকৰদেৱে মানে কৃষ্ণ ভক্তি মাহাত্মাটো প্ৰকাশ কৰিব পাৰিলে। বাকী কোনো এক শৰণ হৰিনাম ধৰ্ম বা এক শৰণ তত্ত্বটো শাস্ত্ৰ তত্ত্ব ভেদ কৰি উলিয়াব পৰা নাই, আজিলৈকেও পৰা নাই বাৰু। সেইকাৰণে শংকৰদেৱে আমাৰ হৈছে মহাগুৰু। সেইকাৰণে বাপ আইসকল, এই কথাটো ব্ৰাহ্মণ পণ্ডিত, আপোনাৰ কি নাম আছিল, ব্ৰাহ্মণ পণ্ডিত মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলীয়ে কৈছে, আমাৰ আইজনীয়ে কৈছে সংস্কৃত শ্লোকটো, যে শংকৰানাম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নাৰাধম, তে সৰ্বম নৰকম জান্তি যাৱৎ চন্দ্ৰ দিবাকৰ। শংকৰদেৱক কোনোবা যদি মানুহৰ জ্ঞান কৰে, মানুহৰ বুদ্ধি কৰে, তেওঁ বোলে তেতিয়ালৈকে নৰকত পৰিব, বোলে কেতিয়ালৈকে, যেতিয়ালৈকে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব। সেইকাৰণে আপোনালোক আমি সেই গুৰুজনাক আজি গুৰুৰূপে পাইছোঁ।
সকলোৱে এভাগী হৃদয়ৰ পৰা সংবৰ্ধনা জনাম। সকলোৱে উচ্চ কণ্ঠেৰে ক'ব দেই, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। জয়। কি ৰকম মানুহৰে আৱাজেই নাই ওলাইছে। গুৰুৰ নাম লৈছে, অলপ উচ্চ কণ্ঠেৰে। মানে ইয়াৰ ওপৰত এটা কাহিনী কম দেই, মনলৈ আহি গ'ল পটককে। এজন মানুহক মানে এটা মানে ভকতে মানে লগ পালে, তুমি তোমাৰ আজি অলপ বিপদ এটা আছে, তুমি এটা কাম কৰিবা, বোলে মোৰ এটা মন্ত্ৰ দিছোঁ, সেই মন্ত্ৰটো তুমি ল'বা, তুমি সেই বিপদৰ পৰা তুমি মুক্ত হ'ব পাৰিবা। বোলে কি বিপদ, কি মন্ত্ৰ? বোলে তুমি মাত্ৰ 3টা শব্দ আজি গাই থাকা, আজি দিনটোৱে গাই থাকা, ৰাতিটোও গাবা। বোলে কি? এটা হৈছে আহিলা, 2 নম্বৰ হৈছে বহিছা, তাৰপিছত গলা গৈ নেকি। এই 3টা শব্দ তুমি আওৰাই থাকা, তোমাৰ আজিৰ দিনটোৰ বিপদটো পাৰ হৈ গুচি যাব। তেতিয়া ইয়াৰ খুব খং উঠিলে, কি আহিলা, কি বহিছা, কি গলা গৈ নেকি। তাৰপিছত এনেকৈ ঘৰ গ'ল, আইজনীক মানে সেই জেগাটোতে বহুৱাই উপদেশটোতো পালে, তাতে আইগৰাকীক বহুৱাই এই মানুহটো বোলে কি ফাল্টু বকবাছ বোলে লেকচাৰ মাৰি থাকে, বোলে মই ইয়াৰ কথা নুশুনো বুলি ঘৰ গ'ল, বিচনা এটাত পৰিলে আৰু গাৰুটো লৈ কিনে 3টা শব্দ উচ্চাৰণ কৰি আছে, আহিলা, বহিছা, গলাগৈ নেকি। তাৰপিছত সেই গাঁওখনত মানে এটা দুৰ্বাদ্য চুৰ আছিল দেই, ধুৰন্ধৰ চুৰ। মানে সেই চুৰটো মানে চবেই যে এই সৎসংগলৈ গৈছে, সৎসংগ হৈছে, চবেই গৈছে,